এক নম্বৰ প্ৰশ্নটো হৈছে কিমান চনৰ পৰা কিমান চনলৈকে যুদ্ধোত্তৰ যুগৰ সাহিত্য বুলি চিনাক্ত কৰা হৈছে? উত্তৰটো হৈছে 1940 চনৰ পৰা 1970 চনলৈ অসমীয়া সাহিত্যৰ এই সময়খিনিক যুদ্ধোত্তৰ যুগৰ সাহিত্য বুলি চিহ্নিত কৰা হয়। 2 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত জোনাকীৰ প্ৰকাশ বন্ধ হয়? উত্তৰটো হৈছে 1904 চনত। 3 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত ৰামধেনু আলোচনীৰ জন্ম হয়? উত্তৰটো হৈছে 1950 চনৰ এপ্ৰিল মাহত গুৱাহাটীৰ ৰামধেনু ভৱনৰ পৰা মাহেকীয়া আলোচনী হিচাপে ৰামধেনু প্ৰকাশ পায়। 4 নম্বৰ প্ৰশ্নটো হৈছে 1929 চনত কাৰ সম্পাদনাত কলিকতাৰ পৰা আবাহন প্ৰকাশ পায়? উত্তৰটো হৈছে দীননাথ শৰ্মাৰ সম্পাদনাত। 5 নম্বৰ প্ৰশ্নটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যুৰ পিছত কাৰ সম্পাদনাত আৰু কিমান চনত কলিকতাৰ পৰা পুনৰ বাঁহী প্ৰকাশ পায়? উত্তৰটো হৈছে 1938 চনত মাধৱ চন্দ্ৰ বেজবৰুৱাৰ সম্পাদনাত। 6 নম্বৰ প্ৰশ্নটো হৈছে স্বৰাজোত্তৰ আৰু যুদ্ধোত্তৰ শব্দৰে কোন দুটা শব্দক সূচোৱা হৈছে? উত্তৰটো হৈছে স্বৰাজোত্তৰ শব্দৰে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনক আৰু যুদ্ধোত্তৰ শব্দৰে দ্বিতীয় বিশ্বযুদ্ধক সূচোৱা হৈছে। 7 নম্বৰ প্ৰশ্নটো হৈছে নাঙলৰ গীত নামৰ কবিতাটো কোনে ৰচিত আৰু প্ৰথমে ক'ত প্ৰকাশ পাইছিল? উত্তৰটো হৈছে নাঙলৰ গীত নামৰ কবিতাটো প্ৰসন্নলাল চৌধাৰীয়ে ৰচিত আৰু প্ৰথমে জয়ন্তীৰ প্ৰথম সংখ্যাত প্ৰকাশ পায়। 8 নম্বৰ প্ৰশ্নটো হৈছে ভৱানন্দ দত্তৰ ছদ্মনাম কি আছিল? উত্তৰটো হৈছে ভৱানন্দ দত্তৰ ছদ্মনাম আছিল নাচিকেতা। 9 নম্বৰ প্ৰশ্নটো হৈছে আজিৰ কবিতাৰ ৰচক কোন? উত্তৰটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। 10 নম্বৰ প্ৰশ্নটো হৈছে ৰাজপথৰ ৰচক কোন? উত্তৰটো হৈছে ভৱানন্দ দত্ত। 11 নম্বৰ প্ৰশ্নটো হৈছে 1946 চনত ৰচিত গুৱাহাটীৰ ৰচক কোন? উত্তৰটো হৈছে হেম বৰুৱাই ৰচিত। 12 নম্বৰ প্ৰশ্নটো হৈছে চৰৰ কৈফিয়ত কোনে ৰচিত? উত্তৰটো হৈছে কেশৱ মহন্তই ৰচিত। 13 নম্বৰ প্ৰশ্নটো হৈছে 1948 চনৰ পৰা 1949 চনলৈ প্ৰকাশ পোৱা পছোৱা কোনে সম্পাদনা কৰিছিল? উত্তৰটো হৈছে হেম বৰুৱাই সম্পাদনা কৰিছিল। 14 নম্বৰ প্ৰশ্নটো হৈছে 1946 চনত পাইগাম কোনে সম্পাদিত কৰিছিল? উত্তৰটো হৈছে সৈয়দ আব্দুল মালিকে। 15 নম্বৰ প্ৰশ্নটো হৈছে 1947 চনত কাৰ সম্পাদনাত অভিযান আলোচনী প্ৰকাশ পাইছিল? উত্তৰটো হৈছে ধৰণীধৰ দাসৰ সম্পাদনাত। 16 নম্বৰ প্ৰশ্নটো হৈছে অভিযাত্ৰী আলোচনীখন কোনে সম্পাদিত কৰিছিল? উত্তৰটো হৈছে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে। 17 নম্বৰ প্ৰশ্নটো হৈছে বিৰিঞ্চি কুমাৰ বৰুৱাই সম্পাদিত শিশু আলোচনী ৰংঘৰ কেতিয়া প্ৰকাশ পায়? উত্তৰটো হৈছে 1948 চনত। 18 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত কাৰ সম্পাদনাত জয়ন্তী আলোচনী প্ৰকাশ পায়? উত্তৰটো হৈছে 1938 চনৰ 2 জানুৱাৰীত ৰঘুনাথ চৌধুৰীৰ সম্পাদনাত জয়ন্তী আলোচনী প্ৰকাশ পায়। 19 নম্বৰ প্ৰশ্নটো হৈছে ৰংঘৰৰ পাতত দেৱকান্ত বৰুৱাৰ কোনটো বিখ্যাত কবিতা প্ৰকাশ পাইছিল? উত্তৰটো হৈছে আমি দুৱাৰ মুকলি কৰোঁ কবিতাটি। 20 নম্বৰ প্ৰশ্নটো হৈছে ৰামধেনু আলোচনীৰ স্বত্বাধিকাৰী কোন আছিল? উত্তৰটো হৈছে ইন্দ্ৰকমল বেজবৰুৱা। 21 নম্বৰ প্ৰশ্নটো হৈছে ৰামধেনু আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰটো হৈছে ইন্দ্ৰকমল বেজবৰুৱা। 22 নম্বৰ প্ৰশ্নটো হৈছে ৰামধেনু আলোচনীখন কিমানগৰাকী সম্পাদকে সম্পাদনা কৰিছিল? উত্তৰটো হৈছে 6 গৰাকী সম্পাদকে সম্পাদনা কৰিছিল। তেওঁলোকৰ নাম হৈছে ইন্দ্ৰকমল বেজবৰুৱা, মহেশ্বৰ নেওগ, কীৰ্তিনাথ হাজৰিকা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ৰাধিকা মোহন ভাগৱতী আৰু নীলকমল বেজবৰুৱা। 23 নম্বৰ প্ৰশ্নটো হৈছে নন্দ তালুকদাৰে সম্পাদিত অমূল্য বৰুৱাৰ একমাত্ৰ কাব্যপুথিখনৰ নাম কি? উত্তৰটো হৈছে অচিনা। 24 নম্বৰ প্ৰশ্নটো হৈছে 1935 চনত প্ৰকাশিত অভিযান নামৰ কবিতা সংকলনটি কোনে ৰচিত? উত্তৰটো হৈছে ধীৰেন দত্তই ৰচিত। 25 নম্বৰ প্ৰশ্নটো হৈছে মোৰ অভিযান সকলো প্ৰকাৰৰ জড়তা, দীনতা, হীনতাৰ বিৰুদ্ধে, সমাজৰ কঠোৰ বান্ধনৰ বিৰুদ্ধে কোনে ক'ত এইদৰে ঘোষণা কৰিছে? উত্তৰটো হৈছে অভিযানৰ পাতনিত ধীৰেন দত্তই এইদৰে ঘোষণা কৰিছে। 26 নম্বৰ প্ৰশ্নটো হৈছে আধুনিক কাব্যৰীতিৰ প্ৰৱৰ্তক বুলি কাক কোৱা হয়? উত্তৰটো হৈছে হেম বৰুৱাক। 27 নম্বৰ প্ৰশ্নটো হৈছে বালিচন্দা আৰু মনময়ূৰী কোনে ৰচিত? উত্তৰটো হৈছে হেম বৰুৱাই ৰচিত। 28 নম্বৰ প্ৰশ্নটো হৈছে অৰুন্ধতীৰ কবিৰূপে খ্যাত কবিগৰাকী কোন? উত্তৰটো হৈছে নৱকান্ত বৰুৱা। 29 নম্বৰ প্ৰশ্নটো হৈছে নৱকান্ত বৰুৱাই ৰচিত কবিতা পুথিকেইখনৰ নাম লিখা। উত্তৰটো হৈছে হে অৰণ্য হে মহানগৰ, এটি দুটি 11টি তৰা, জ্যোতি আৰু কেইটামান স্কেটছ, সম্ৰাট, ৰাৱণ আৰু মোৰ আৰু পৃথিৱী। 30 নম্বৰ প্ৰশ্নটো হৈছে যুদ্ধোত্তৰ যুগত সৈয়দ আব্দুল মালিকে ৰচিত দুখন কাব্যপুথিৰ নাম লিখা। উত্তৰটো হৈছে বেদুইন আৰু স্বাক্ষৰ। আৰু 31 নম্বৰ প্ৰশ্নটো হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ৰচিত পুথি আকাৰে প্ৰকাশ নোপোৱা কবিতাকেইটাৰ নাম লিখা। উত্তৰটো হৈছে বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, ফেঁচা, বৰভূঁইকঁপ আৰু যাত্ৰীৰ শেষ হ'লে।